यो 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 ए रूपाली पकड़ मेरी डाली ए रूपाली ए देउचा ए कोट गेले देउचा हाउ কি ए চ কিবা খাও খাও লাগছে বলে দোকানৰ পৰা আও চিপস কিনি দিবি তই চিপস খাবি বেলেগ তো আকো নাখা দোকানত গলে গাড়ী নাপাতবি কিন্তু আকৰো আকো নখুজো তো আর অকল চিপস খাম যো দে আ তই এই পেকেট দেখছ না রিংস হে খামে জি খা লৈ যা লৈ কিনে যা তো ঘৰ এগুৰা রিংস দিবচোন এই চ দিছি দে মই যাও দে যাতে এই চ আৰু এটা কথা মাই বলে পাপে বলে মাই বলে পাপে বলে মাই বলে পাপে বলে এ ৰ কবিৰা আগে কোনবা এটা ফোন করছি হেল্ল' হেল্ল' এটা খাস্তিতাতে লাগছি না মই দে কোনিনো মই ফেকলি মৰা গাঁৱৰ ফেকলে কৈছো চিনি পোৱা নাই ফেকলি মৰা গাঁৱৰ ফেকলি চিনি পোৱা নাই ৰবা ককনে খাৱা তই মোক চিনি পোৱা নাই এতিয়া সঁচাই কৈছো চিনি পোৱা নাই ৰাং নাম্বাৰ দে কবাত মাৰা গেছি পাও কোনিয়ে দেউতা কোন বা কবাত মাৰা গেছিল নেকি আৰু তই ইচ্ছাক লাগি ইয়াতে আছা তই যাবা নাই যাও দে ঘন্টা চলি চিপস দিলো ইচ্ছাক লাগি যাও নাই আৰু কিবা কবা আছে বড্ডাকো পুচিত থাকা পাহাই আছে ৰাখো নহয় মাক চকলাই কিবা এটা ভাবি আছো ভাই গম পাইছো ৰ তই কি ভাবি আছা তোৰ ঘন্যাৰে লগত কথা পাতি আছা না নাই আছৰা মাক চকলাই এনি টাইম ফোন কৰি থাকে ফোন করবো দে তোক ফোন নকৰে কাক ফোন করবো হয় কিন্তু ভাল এনি টাইম ফোন কৰে নে কোনবাই ভাইটি হাত শুনাচোন মাক চকলাই কি তোৰ কবি যদি পতাব পাৰো মোৰো বেয়া কি কব মাক চকলা মাথা মাৰিব লাগিল ভাইটি কচোন মাক চকলাই এতিয়া আগে যে খাচীদের ঘৰটো চিনি পোৱা নাই তুমি খাচীদের ঘৰ কে লাগে তোমাক পিঠি মৰা তোৰ লগত কথা পাতি আছো নে এৰ লগত কথা পাতি আছো মাক চকলাই কেনেকা কৈছে কিজানি মোক ভাল লাগছে হয় দে বেটে তই কিয় বকি আছা ন মোক সুধি আছে নহয় মই কৈ আছো মাক চকলাই ইও কেনে কৰে দেখো নাই দে ভাল মানে সোধো দে মাক চকলাই ই আৰু আগে গেল দেখো নাই শাস্তি আমাৰ লগৰে ল'বা কিন্তু কিয় লাগে কৈ আছো তুমি কি ভাউদাত কি কৈছে আৰু এটা কোনিয়ে শাস্তি আছে যা তাৰ লগত কথা পাতা মাক কসম কি থগাপি মাক চকলাই তুই ফেকলি তুমি বহুত দিনৰ মূৰত লগ পালো তোমাক বেটি তোৰ বহুত দিনৰ মূৰত লগ পোৱা থওঁ ভাল শাস্তি কৰিব কেনেকে উঠিছে একদম দেখো মোকো ধৰিছে শুনাচোন মোৰ কথাটো মোক কি বুলি কৈছিলে তোৰ কথা শুনিব লাগে দি মোৰ মৰমত বোলে তাৰ বুকু খান ভূতাই বাৰী খাত বেঙে মাতা দি মাতে মাক চকলাই ডাইলগ এইগিলাখান বহুত আগতে কৈছিলো মই এতিয়া মই তোক ভাল নাপাওঁ নহয় ভাল নাপা তই নাপাও তইতো কৈছিলি মোক লাগিবলৈ মনত পৰিলি তোৰ পথাৰৰ চেলো মেচিনৰ পানী ওলাই দে তোৰ চকু পানী ওলাই তইও কৈছিলি সেই বুলি কি মই কি এতিয়া লাগি আছো নেকি মাক চকলাই সেইগিলা বাদ দিছো তই আহিলি কিয় মই আছো কাৰণ তই মোক বেয়া পাতিব লাগিব ঘন্টা পাগলা আছে নেকি নাই মাক চাইছে জাগাস্তি বেয়া পাতি চলিও আছে কলো সেই সজ্ঞা কাটি তোৰ ঘৰত লৈ যাম মোক মাক চাই কথা নাপাবি তোক এটাই গুৰকামাত ধৰিম ঘৰত যায় তাই মোৰ ঘৰত তোক কিয় লৈ যামে অত্যাৰি চলি আছে মোৰ সংসাৰ আছে তোক মই সংসাৰ ভাঙবা লৈ যাম নেকি তোৰ সংসাৰ ভাঙে আৰু কিবা ভাঙে মই নাজনো আহিলে নেউলা মোক মুঠিতে তোৰ ঘৰত লৈ যাও চিন্তু পুলিচক ফোন কৰছো তই কৰা হৰি তই মাই তোক এটি ইমান পেটলে কোনাই তই কোনিয়ে ইমান পেটলি ঘন্টা চলি এটাই গুৰকামাত ধৰিম তোক ভালতো আচলি কাক পেটলি বুলি কৈছে তই কাক পেটলি বুলি কৈছে মোৰ মাই পেটি তোৰ মোচান চাবে কেনে কৰে ধুনু এছে না তই মই মামাঠাইত যাওঁৱে আৰু মাও যাব তাকে কবা আছিলে তোক দে যাতে যাগে কবাই বেলাগে নেকি এইটো কথা কেনেনো কৰা চব পাগলাতে যাও দে তোৰ এইটো হি চলি চিন্তু পুলিচক কল কৰিব দিলে কৈছে নাই কৈছো আহি আছে ৰ কি হব পুলিচক কল কৰিলে কি হব মই বেয়া মে তোৰ লগত তোক বেয়া কৰিলি মোৰ ঘৰৰ আধা চাউল আগদিনতে গব আৰু বিছনে মই ঢালাই কৰি বনবা লাগবো তোৰ সেই যি গা মস্তো গা তই সেই বিছনাত ঘুমালি বিছনা ভাঙি পৰবো তেনা বাহিৰলৈ দিম বাছা মাত্ৰ ওপৰত গাৰ ওপৰত বহি কিনে মাক চকলা কাক দম দিছে কাক দম দিছে কাজি কাজি নকৰিবি ইয়াৰ পৰা মোক অলপ আগতে ফোন কৰিছিলে কোনে ফোন কৰিছিলে ঘুৰা ফোনটো ময়ে কৰিছিলো ৰবক কি কাৰণত কৰিছিলে চাকচো ঘুৰা সেই হেপিটো দেখছি আমাৰ শাস্তিৰ লগত বেয়া হবা কৈছে সি আগতে বেয়া কৰছি কি হৈছে তাৰ চলিও আছে তুই আৰু কেনেকে বেয়া পাতিব পাৰে কওকচোন মই সুধো আমাক চলা চিংগা মাছি যা ছাৰ এইটো তাক লৈ যাক কিবা দেখো মোৰ লগত বেয়া হমকে থাকে মই হৈছো ঘন্টা সংঘাত থকা মানুহ কেলা তাই আৰু মোৰ লগত বেয়া হ'ল কেছটো কি ছাৰ কি কম আপোনাক কচোন ছাৰ ই মোক ভাল পাইছিলে বেচা কৰাম বুলি কলাক এতিয়া আৰু বেয়া নাপতা আছে মোক এতিয়া মই তাত টকা কাৰণে সি কবাৰ সি বোলে বেয়া পাতিছে তাৰ বোলে চলিও আছে ছাৰ মই এই গাছৰ তলত থাকি কৈছো মই এই কমচে কম 10 বছৰ আগতে ভাল পাইছিলো 10 বছৰ আগৰ প্ৰেম এতিয়া কেনেকে জাগিব পাৰে এইটো আপিক মই কবাত দেখছো ছাৰ ক'ত দেখছি মনত কৰি আছো ক'ত দেখছিলো মনত পৰছি
এইটো পাগলা আপিয়ে এইটো তাবর জানো জিয়াক এই তাৰমানে আগৰ বস্তু গিলা এতিয়া মনত পড়ছি তাৰমানে এই এক্সিডেন্ট হৈছিল এক্সিডেন্টতে মাথাত দুখ পাইছিল তো এনেকুৱা হৈ গৈছি এই পাগলা ফাটে কুটে আছিল কোনদিনা বা আছিল আৰু এনেকুৱা হৈছিল নেকি কি কয় স্যার এই পাগলা ই হল ইমান ভাল আছিল বেচারি হ্যাঁ মাকসুকলে মোৰ জানটো দেখোন পাগলা ওলালে ও স্যার কাম ৰব নেকি নে হ্যাঁ মাকসুকলা ওর কি কয় কে কাম রব নহয় স্যার আপনি দেখোন পাগলা বুলি কলা সেইকাৰণে সুধছো এনেকে কাটি মে কুকুৰ গিলে ওক তোক কামৰে ফুৰে মই ভাবছো এই পাগলা আছে কামৰে ফুৰব যা কুকুৰ এটা ঘৰত যাবি যা মই আৰু বাপেকক ফোন করছো আহি আছে বাপেকে লৈ যাব যা কাম যাগে আৰু ভাইটি তুমি যাওগে যা এই তই কোন আই মোৰ মানুহ যাবা দিয়া বনিয়াল লালাক এই মাত্ৰ তোৰ গাড়ীৰ ওপৰত উঠি কিনে মুখত পাতি দিম তই কাৰ কাঙ্গা কথা কৈছা পুলিচ স্টেশন বল ও স্যার মোৰ লগত কে এনেকুৱা কৰে স্যার মোৰ গোটেই ভাল পোৱাটো তাৰ লগতে আছে স্যার নিমজো তোক পাগলা ফাটে কুট লৈ যাম তাতে বিয়া করে নিমজো চিবাল তো এইবিলাক কৰি য'ত লৈ আহে তই ভাল পাইছে পাগলাটো কি পাইছে নে নহয় তাৰ আগতে পাগলা নাছিলে অবা শুনা নহয় এক্সিডেন্ট হৈছিল মাথাত দুখ পাইছে বোলে আৰু এটা কথা কি জানানে তই যেতিয়া অহা নাছিলি তেতিয়া এই চিনটো গুটি মই সি কি কৰে জানা আপি তোৰ ওচৰত লাগি যায় কথা পাতিব গেলি মই তেতিয়া গম পাইছো যেতিয়া মোক গালি পাইছি পগলা বুলি ইয়াৰ বইনাকলৰ লগত চব ভাল নহয় মই আগৰ পৰা গম পাওঁ নহয় মই কি ভাবিছিলো জানা খাচীটো বেয়া পাতিলাকে তোৰো বেয়া ঠিকেই হৈছে মাঘৰ 5 তাৰিখে তো মোৰো কিবাকে যদি হৈ গেল আকৌ ভালেই হলো সেই ভাবছিলো বালেশ্বৰ তোৰ বেয়া হব তোৰ হা বেয়া হব তোৰ খুব খান হ'ব এই জনমতকে জানো নহয় তোৰ বেয়া বুজি মই আপি দেখিলে দেখো কিবা আগে তাকে যায়হি থোবৰা আছে তাৰ সেই পচা ৰঙালাও তোৰ বাদি এই বেটাই বইনাৰ বুজা তইতো বহুত দুখিছা এই কাজিয়া বাদ দি যাওঁ গৈ মই ঘৰত কোনো নাই ধুনু হাত বোলে মিমাক থাক গৈছি মই যাওঁ